নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। তো চাব পাইছে আজি আমি আহিছোঁ আমাৰ বাগমাৰী চেণ্টাৰত। তো আহি চাব পাইছে ইয়াত চাওমিন বনাই আছে, চাওমিন খাম আৰু আপোনালোকক চাওমিন ৰেচিপি দেখাম কেনেকৈ চাওমিন বনায়। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওমিন বনাবৰ কাৰণে প্ৰথমে কেৰাহীত তেল দিলে, চাব পাইছে তেল মানে আপোনাৰ মিঠা তেল নহয়, এইটো মানে ৰিফাইন তেল দিলে। তাৰপিছত চাব পাইছে এইফালে চাৰিওফালে আপোনালোকৰ আলু চপ বনাই থৈছে, ডিম চপ বনাই থৈ দিছে। এইফালে চাব পাইছে আকৌ যোনটো ৰিফাইন অইল আছিলে, ৰিফাইন অইলত ইয়াত ডিম দিলে দুটা, চাব পাইছে। তো দুটা মানে আমি দুজন আহিছোঁ, মোৰ লগৰ এটা আহিছে, চাব পাইছে ইয়াত। তো ইয়াত চাব পাইছে চাওমিন দিয়াৰ পিছত অলপ সময় ভালকৈ ফ্ৰাই কৰিব। ফ্ৰাই নকৰিলে আকৌ আপোনাৰ চাওমিনৰ কেঁচা কেঁচা গোন্ধ ভাৱটো আহিব। তো এইটো কাৰণে অলপ ভালকৈ ফ্ৰাই কৰিলে, প্লেটিং কৰিলে, চাব পাৰিছে। এতিয়া খালি টেষ্ট কৰিব বাকী আছে। তো ইয়াত আহি ডাইনিঙত আহিলোঁ, আহি মই চকীত বহিলোঁ। বহাৰ পিছত চাব পাৰিছে মোক ভিডিঅ' বনাই আছে। তো এতিয়া মই ট্ৰাই কৰিম কেনেকৈ লাগে। তো ইয়াত চাব পাৰিছে প্ৰথমে ডিম আছে, ডিম খাই চাম। তো ইয়াত চাব পাৰিছে পূৰা গৰম আছে। তো গৰম খালে মানে ঠাণ্ডা বতৰত গৰম চাওমিন বা যিকোনো বস্তু গৰম খালে কিবা এটা ভাল লাগে। তো চাব পাৰিছে খালোঁ, বহুত ধুনীয়া লাগিলে ডিমটো। এতিয়া চাওমিন খাম। চাওমিন কেনেকৈ লাগে চাব আপোনালোকক মই দেখাম। ইয়াত চাব পাৰিছে টমেটো কেটচাপ দিছে। ইয়াত মই পিঁয়াজ বা বেলেগ কিবা চালাড আছে, মই লোৱা নাই, এইবিলাক ভাল নাপাওঁ ইমান। মই নৰ্মেল প্লেইন চাওমিনটো ভাল পাওঁ। চাব পাৰিছে আপোনালোকক খাই মই দেখাম। পূৰা গৰম আছে, চাওক। খাই দিলোঁ। তো টেষ্টটো মানে কেচাপ টমেটো কেচাপ লাগি আছে। ভালে লাগিলে, ঠাণ্ডা বতৰ চাওমিন খালোঁ অলপ। কিন্তু আপোনালোকৰ চাওমিন নাখাব, মই ইমান নাখাওঁ বেছি। আজি অলপ খালোঁ, মন গ'ল, এইটো কাৰণে খালোঁ। এইবিলাক চব তেলৰ বস্তু, বহুত গেছ হৈ থাকে। তো আজিলৈ ইমানে। নেক্সট ভিডিঅ' চাবলৈ আপোনালোকে এনেকুৱা ধৰণৰ ব্লগ চাবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে।